নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে মই পল্লৱী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে ডে 2 ইন পুৰী আৰু আজি আমি যাম ভুৱনেশ্বৰ। যিহেতু বৰষুণ দি আছে, এনেকুৱা বতৰটো অকণমান ঠাণ্ডা কৰিছে, তো বৰষুণৰ মাজে মাজে আমি গৈ আছোঁ ভুৱনেশ্বৰ। তাৰ আগতে আমি খোৱা বোৱা কৰি লৈছোঁ আৰু ইয়াতে সকলোখিনি ফূৰ্তিত লাগি আছে, পুৰা নাচা গানা চবতে ব্যস্ত খুৰা-খুৰীহঁত। আৰু ইয়াৰ পিছতে আমি আমাৰ যাত্ৰা ভুৱনেশ্বৰলৈ বুলি আৰম্ভ কৰিম। বাৰিছ এতিয়া আমি আহি পালোঁ চন্দ্ৰভাগা বীচ। এইটো বীচ বিৰাটেই ধুনীয়া আৰু ইয়াৰ ঢৌবিলাক বহুত বেছি ডাঙৰ ডাঙৰ আৰু ইয়াতে বহুতো ৱাটাৰ স্পৰ্ট আছে, বহুতো সুবিধা আছে ইয়াতে এনজয় কৰিবৰ কাৰণে, বহুতো সা-সঁজুলি আছে। এতিয়া আমি আহি পালোঁ ভুৱনেশ্বৰৰ সূৰ্য মন্দিৰ, কোণাৰ্ক টেম্পলটো। ইয়াতে বহুত ভিৰ, বৰষুণ যদিও মানুহ ছাতি লৈ কিন্তু ফুৰিবলৈ আহিছে। ইয়াতে টিকেট আমি 40 টকা দি কাটিলোঁ আৰু ধুনীয়াকৈ গৈ পেলাই সকলোখিনি উপভোগ কৰিলোঁ। বৰষুণত তিতিও ইয়াৰ মজা ল'বলৈ কিন্তু আমি নেৰিলোঁ। हम लोग खुद दिख रहे हैं, हम यूट्यूब से देख लेते हैं ना। নকবা আৰু বৰষুণৰ লগত তুলি তুলি অৱস্থা নাই। ইফালে মানুহৰ ভিৰ, ইফালে ছাতি কিনি ল'বলগীয়া হৈছে। তাৰপৰা মানুহৰ ভিৰ আৰু এয়া হৈছে মন্দিৰৰ সমগ্ৰ পৰিৱেশ। আমাৰ ৰাইজে ওপৰত Hello, I'm Saruk. Hello. Salman. Memera Salman. Memera Salman. Bari asu photo. Why? আৰু এয়া হৈছে লিংগৰাজ টেম্পল। ইয়াতে বহুতো শিৱলিংগ বনাই থোৱা আছে, বহুত ধুনীয়া মন্দিৰটো। মই আগতেও আহিছোঁ পুৰী জগন্নাথ, লগতে ভুৱনেশ্বৰ, বহুতখিনি দৰ্শন কৰিছোঁ। আকৌ আহি মনটো বিৰাটেই ভাল লাগিলে। আৰু এইখন হৈছে স্পেচিয়েল বাহন, যিখন চৰকাৰী বাহন হয়। ইয়াতে পৰ্যটকসমূহক তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যায়, বাছ ষ্টেণ্ডৰ পৰা হওক বা টুৰিষ্ট গাইডৰ ফালৰ পৰা হওক। গতিকে বহুত ভাল লাগিলে, বহুত এনজয় কৰিলোঁ। বতৰটো বিৰাট ঠাণ্ডা হৈ গৈছে, কাৰণ বৰষুণ যিহেতুকে কণ্টিনিউৱাছলি দি আছে। আৰু এয়া হৈছে পুৰী টাউনৰ সমগ্ৰ পৰিৱেশ, বিৰাট ভাল লাগিলে। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক, নমস্কাৰ।